নাসা কি হয় সকলোৱে জানে নিশ্চয়। যিসকলে সম্পূৰ্ণকৈ নাজানে তেওঁলোকৰ বাবে নাসাৰ বিষয়ে অলপ তথ্য আগবঢ়ালোঁ। মহাকাশৰ ভিন্ন কথা আলোচনা কৰোঁতে সঘনাই শুনা এটা শব্দ হ'ল নাসা। ই হৈছে মহাকাশ গৱেষণাৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ সংস্থা। 1958 চনৰ 29 জুলাই তাৰিখে জন্ম লাভ কৰা উক্ত সংস্থাটোৰ সম্পূৰ্ণ নাম হ'ল নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। যিহেতু মহাকাশৰ ভিন্ন গ্ৰহ উপগ্ৰহবোৰে মানুহৰ মনত আলোড়নৰ সৃষ্টি কৰে, সেয়েহে এই সপোন যেন লগা কথাবোৰ জনমানৱত প্ৰচাৰ তথা প্ৰসাৰ কৰাৰ উদ্দেশ্যে নাছাৰ জন্ম বুলি ক'ব পাৰি। উক্ত সংস্থাটোৰ মূলমন্ত্ৰ হ'ল ফৰ দি বেনিফিট অফ অল। নাছাৰ মুখ্য কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত। নাছাৰ শৈক্ষিক কাৰ্যালয়ৰ মূলমন্ত্ৰ হৈছে শ্বেপিং দি ফিউচাৰ, লঞ্চিং নিউ এণ্ডেভাৰ্ছ টু ইনস্পায়াৰ দি নেক্সট জেনেৰেশ্যন অফ এক্সপ্ল'ৰাৰ্ছ। উল্লেখনীয় যে নাছাৰ সৌজন্যতে ভিন্ন গ্ৰহ তথা মহাকাশলৈ অনেক সময়ত বহুতো মহাকাশযান প্ৰেৰণ কৰা হৈছে আৰু বহুতো তথ্য আহৰণ কৰাটো সম্ভৱ হৈ উঠিছে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।